হাই ফ্ৰেণ্ডছ, মোৰ নাম আকাশ আৰু আপোনালোকে চাই আছে অল মিক্সাৰ। বন্ধুসকল, আজিকালি সকলোৱে হোৱাটছআপৰ ষ্টেটাছত ভিডিঅ' আপলোড দিয়ে। আপোনাৰ যদি কোনোবা এটা ভিডিঅ' পছন্দ হৈছে তেতিয়া আপুনি সেই ভিডিঅ'টো হোৱাটছআপৰ ষ্টেটাছত আপলোড দিয়ে। কিন্তু আপুনি সেই ভিডিঅ'টো 30 ছেকেণ্ডতকৈ ওপৰত দিব নোৱাৰে। চ' বন্ধুসকল, সেইকাৰণে মই আজি এটা নতুন ট্ৰিক লৈ আহিছোঁ, যিটো ট্ৰিকৰ সহায়ত আপুনি যিকোনো ভিডিঅ' 30 ছেকেণ্ডতকৈ ওপৰত বা সম্পূৰ্ণ ভিডিঅ'টো আপুনি আপলোড দিব পাৰিব। আৰু এতিয়ালৈকে যদি আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ইয়াৰ ওচৰতে থকা নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ প্ৰত্যেকটা নতুন ভিডিঅ' আপুনি উপভোগ কৰিব পাৰে। তো ফ্ৰেণ্ডছ, বেছি দেৰি নকৰোঁ, তো ভিডিঅ'টো আহক আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াৰ কাৰণে আপুনি প্ৰথমতে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এই এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰত পাব। গতিকে আপুনি প্লে ষ্ট'ৰত গৈ ওপৰত চাৰ্চ কৰিব গিফ্ট গিফ্ট মেকাৰ মেকাৰ গিফ্ট মেকাৰ এপ। এইটো চাৰ্চ কৰাৰ পাছত আপুনি ইয়াত 3 নম্বৰ অপশ্যনটো দেখা পাইছে যে তাত ক্লিক কৰিব। বন্ধুসকল, এইটো 100,000 লোকে ডাউনলোড কৰিছে আৰু ইয়াৰ ৰেটিং 4.5। গতিকে আপুনি এইটো ইনষ্টল কৰাৰ পাছত অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি ইয়াত দেখিবলৈ পাইছে যে 6টা অপশ্যন আছে। ইয়াত অপশ্যন আছে যে ভিডিঅ'ছ গিফ্ট, পিকচাৰ্ছ গিফ্ট, স্ক্ৰীন ৰেকৰ্ডাৰ, বিভিন্ন ধৰণৰ অপশ্যন আছে। গতিকে মই ইয়াত ভিডিঅ' আপলোড দিব বিচাৰিছোঁ, ভিডিঅ' ষ্টেটাছ দিব বিচাৰিছোঁ। গতিকে মই ভিডিঅ'ত ক্লিক কৰিম। ভিডিঅ'ছ গৈ আপুনি ইয়াত আপোনাৰ কোনটো ভিডিঅ' আপুনি হোৱাটছআপৰ ষ্টেটাছত আপলোড দিব খুজিছে আপুনি সেইটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ম। মই এইটো চিলেক্ট কৰি লৈছোঁ। ইয়াৰ পাছত আপুনি ৰাইট ছাইডত যিটো ৰাইট চেইন চিম্বল আছে সেইটোত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পাছত এইটো প্ৰচেছিং হৈছে। গতিকে মই ভিডিঅ'টো লং কৰিব নিবিচাৰোঁ, গতিকে মই অলপ সময়ৰ কাৰণে স্কিপ কৰি থৈছোঁ। বন্ধুসকল, প্ৰচেছিং হোৱাৰ পাছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াৰ পাছত আপোনালোকে ৰাইট ছাইডত যিটো এটা ডাউনলোডৰ চিম্বল আছে সেই চিম্বলটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াত বিভিন্ন ধৰণৰ অপশ্যন দেখা পাব। ভিডিঅ'ৰ কোৱালিটি দেখা পাব, হাই কোৱালিটি, মিডিয়াম কোৱালিটি, ল' কোৱালিটি। গতিকে মই ইয়াত মিডিয়াম কোৱালিটিটো বাছি লৈছোঁ। তাৰপিছত আপুনি এইটো কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ পাছত এই ভিডিঅ'টো ইয়াত ছেভিং হ'ব, মানে ডাউনলোড হ'ব। গতিকে মই এইখিনিতো অলপ স্কিপ কৰি থৈছোঁ ভিডিঅ'টো। বন্ধুসকল, এইটো ডাউনলোড হৈ গ'ল। ইয়াৰ পিছত আপুনি ফেচবুকত হওক, হোৱাটছআপত হওক, য'ত ইচ্ছা তাতে শ্বেয়াৰ কৰিব পাৰে। গতিকে মই এই ভিডিঅ'টো হোৱাটছআপৰ ষ্টেটাছত দিবলৈ বিচাৰিছোঁ। গতিকে মই ইয়াত হোৱাটছআপত ক্লিক কৰিম। হোৱাটছআপৰ ক্লিক কৰাৰ পাছত আপুনি ডাইৰেক্ট এইটো ষ্টেটাছত দিব পাৰে। মই ইয়াত ষ্টেটাছত দি দিলোঁ। এনেদৰে আপুনি ষ্টেটাছত দিব পাৰে। তো ফ্ৰেণ্ডছ, আপুনিও যদি হোৱাটছআপৰ ষ্টেটাছত লং ভিডিঅ' আপলোড কৰিব বিচাৰে তেন্তে এই এপছটো ইনষ্টল কৰি লওক। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ এইখিনিয়ে আছিল। থেংক ইউ ছ' মাছ। Can anybody out there